অসমৰ বিভিন্ন যি নামঘৰসমূহ আছে সেই নামঘৰসমূহক মই অলপতে কোৱাৰ নিচিনাকৈ আমাৰ প্ৰেজেণ্টেশ্যনটো মই কৰিব ওলাইছোঁ। আমি कितना मिलेगा? আলুপাৰা পাৰ্টটো নাইগাঁও আজি আমাৰ কাৰণে এটা এটি শুভ দিন আমাৰ কোকৰাঝাৰ জিলাৰ কাৰণে, কিয়নো আমাৰ ইয়াত আজি 239টা বিভিন্ন নামঘৰ, সত্ৰ আৰু বাথৌ মন্দিৰৰ কাৰণে আমি আৰ্থিক সাহায্য যি অসম দৰ্শনৰ দ্বাৰা চৰকাৰে ইতিমধ্যে দিছে, সেইটো আজি ইয়াত আমি চেংচন লেটাৰবিলাক আমি আজি বিতৰণ কৰিলোঁ ৰাজহুৱাভাৱে। আৰু তাৰোপৰি আমি আপোনালোকে দেখিছেই যে গোটেই আঁচনিটোৰ বিষয়ে তেখেতসকলক আমাৰ যিসকল ইয়াত মানে বিভিন্ন নামঘৰ আৰু বাথৌ মন্দিৰৰ প্ৰতিনিধি আছিল, তেখেতসকলক গোটেই স্কিমটোৰ বিষয়ে আমি ক'লোঁ যে 2.5 লাখ টকাটো কি ধৰণে আমি খৰচ কৰিম, যে আমি এইটো আচলতে আন্তঃগাঁথনিত ব্যৱহাৰ কৰিম, বেলেগ কোনো কাৰণেই নহয়। আৰু তেখেতসকলৰ বিশেষকৈ তেখেতসকলৰ বেছিভাগৰে আমাৰ একাউণ্ট নাছিল, এটা একাউণ্ট আছিল, তেওঁলোকৰ নিজৰ একাউণ্ট এটা আছিল, কিন্তু সেইটো নহ'ব। ইয়াত কনষ্ট্ৰাকশ্যন কমিটি যিখন হ'ব তেখেতসকলৰ একাউণ্ট থাকিব লাগিব। সেই একাউণ্টবিলাক কেনেকৈ খুলিব লাগে গোটেইখিনি কথা আমি আলোচনা কৰিলোঁ। আৰু তেওঁলোকক চেংচন অৰ্ডাৰ এখন দিলোঁ, যিখন চেংচন অৰ্ডাৰত মানে এইটো তাৰমানে লিখা আছে যে আমি এই 2.5 লাখ টকা আপোনাক দিম। সেই অনুষ্ঠান ইয়াত সম্পাদন হৈ গ'ল অনুষ্ঠানটো। আৰু আজি আমাৰ মাজত দুজন আমাৰ সন্মানীয় অতিথি কাৰ্যবাহী সদস্য আমাৰ BTRৰ আৰু মুজাহিৰী, দুয়োগৰাকী আহি পেলাই তেখেতসকলে প্ৰতীকী চেক 10খন বিতৰণ কৰিলে। আৰু বাকী 239 আমাৰ যি চেংচন অৰ্ডাৰ, সেই বিতৰণৰ অনুষ্ঠানটো এতিয়া হৈ আছে। আমাৰ বিভিন্ন অঞ্চলৰ, আমাৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰে কওক, পৰ্বতজাৰ কওক, আৰু আমাৰ কোকৰাঝাৰ সদৰ অঞ্চলৰে কওক, বিভিন্ন অঞ্চলৰ আমাৰ 239টা নামঘৰ, সত্ৰ আৰু বাথৌ মন্দিৰ, আমি তেখেতসকলক আমি এই তিনিটা আমি মানে এই ধৰ্মীয় অনুষ্ঠানক আমি এনেকৈ 239খন চেক কৰে 2.5 লাখ টকাকৈ, প্ৰথম ইনষ্টলমেণ্ট আমি 2 লাখ টকাকৈ আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু একাউণ্টটো খোলাৰ লগে লগে পইচাটো অট'মেটিকলি সোমাই যাব। বৰ্তমান চৰকাৰৰ যিটো আমাৰ নিৰ্দেশনা, অসম চৰকাৰৰ যিটো আমাৰ নিয়মাৱলী, তাত এতিয়া আমাৰ আঁচনিখনেই নামঘৰ, কিন্তু আমাৰ কোকৰাঝাৰ আৰু BTR অঞ্চলত নামঘৰৰ যিহেতু মানে এই কোকৰাঝাৰতে যিমানখিনি নামঘৰ ধৰক ঘৰৰ বাদেও আমি বাথৌ আৰু আপুনি যিটো হয়তো দিনত হয়তো চিন্তা কৰিব, কিন্তু আজিৰ দিনত আঁচনিখনৰ যিটো নিয়মাৱলী সেইমতে যিকেইটা অনুষ্ঠানক দিব লাগে সেই অনুষ্ঠানকেইটাকে আজি দিয়া হৈছে। সেইটো হিচাপটো আচলতে মই চেংচনখন আপোনাক কপি এটা দিলে মানে আচলতে 239টা, সেইটো মই বিতংভাৱে আচলতে মই আজি সেই তথ্যত আছে, লগালগ আমাৰ আপুনি চালেই গম পাব, তাত সেইটো 1 মিনিটতে। লগত জড়িত থকা ধৰ্মীয় ব্যক্তিসকল আৰু নামঘৰৰ লগত জড়িত থকা ব্যক্তিসকলৰ কাৰণে আজি এটা আনন্দৰ দিন, আজি গৰ্বৰ দিন। অসম চৰকাৰ যিটো চিন্তা কৰিছে আমাৰ নামঘৰ উন্নয়ন কৰিবৰ কাৰণে, সত্ৰ উন্নয়ন কৰিবৰ কাৰণে, আৰু লগতে বাথৌ মন্দিৰ, আমাৰ BTR অঞ্চলত বহুত বাথৌ মন্দিৰ আছে, আৰু বড়ো সমাজ কমপ্লিট 90% মানুহ এই বড়ো সমাজ বাথৌ ধৰ্মৰ লগত অন্তৰ্ভুক্ত বা জড়িত। তো আমাৰ এই বাথৌ মন্দিৰৰ কাৰণে, সত্ৰৰ কাৰণে আজি মানে BTRৰ ভিতৰত কোকৰাঝাৰ স্পেচিয়েলি আমি খুবেই আনন্দিত। আৰু বিজেপি চৰকাৰ যিটো আঁচনি, অসম দৰ্শন আঁচনি, 2.5 লাখ টকাৰ ভিতৰত আজি 10টা কমিটিক আজি 2 লাখ টকাকৈ বিতৰণ কৰা হ'ল। তো প্ৰত্যেক ধৰ্মাৱলম্বী মানুহ উৎসাহিত হৈছে, উৎফুল্লিত হৈছে এই অসম চৰকাৰৰ চিন্তাধাৰা। আমাৰ এই উন্নয়নৰ কাৰণে, ধৰ্মৰ কাৰণে ইমান টকা 2 লাখ টকা এইটো কম টকা নহয়, এইটো মানে বহুত টকা যদি কাম কৰিব লগা হয়। দুৰ্নীতি নকৰি পেলাই যদি 2.5 লাখ টকা সমাজৰ কামত, মন্দিৰৰ কামত বা নামঘৰৰ কামত লগায়, তেনেহ'লে বহুত উন্নয়ন হ'ব। তো সেইকাৰণে ময়ো যিহেতু বিজেপিৰ কাৰ্যবাহী সদস্য BTR, তো মই সকলো মানে মানুহক বা ধৰ্মাৱলম্বী মানুহক ক'ব বিচাৰোঁ যে আমি যিটো চিন্তা চৰ্চা বিজেপি লৈছোঁ
যে মন্দিৰৰ উন্নয়ন কৰিব লাগে, নামঘৰ উন্নয়ন কৰিব লাগে, সত্ৰ উন্নয়ন কৰিব লাগে। অহা দিনত আমি BTR চৰকাৰৰ ফালৰ পৰাও আমাৰ BTR অঞ্চলত যিবিলাক মন্দিৰ, গীৰ্জা বা ধৰ্মাৱলম্বীৰ যিমান জাতি জনগোষ্ঠীৰ মানুহ আছে আগন্তুক দিনত যাতে কাৰ্যসূচী লৈ পেলাই তেখেতসকলক সহায় কৰিব পাৰে।